এই তাক লাগে উঠি লৈছে ওপৰত তাক বুলেট লাগে ৰেডি লাইসেন্স হৈ গল কিমানে লাইসেন্স বনাইছ বুলেটৰ কাৰণে বাপৰে ৰখ এতিয়া বুলেটৰ কথা কৈ আছো তাৰ আগত স্কুটিটো শুনিলো হ'ব আগতে আমি স্কুটি দিছিলো হায়াৰ সেকেন্ডাৰী পাস হয় না এইবাৰ আমি স্কুটি দিম ডিগ্ৰী আৰু ইউনিভাৰ্সিটিত যোৱা সবকেও এইবাৰ আমি স্কুটি দিম ছোৱালী হ'ব বুলেটটো দিম বুলেট মানে মটৰসাইকেল দিম বুলেট নে কি পালসাৰ মই উঠিছো না একবাৰ চেক কৰিম কোনখন ভাল হ'ব মই যেতিয়া কলেজত আছিলো তেতিয়া মই ইএসডি চলাইছিলো আজিকালি ইএসডি কোম্পানী নাই নেকি নাই না এতিয়া বুলেটটো যিখনত কম এক্সিডেন্ট হয় এখন দিব লাগিব হ'ব হেলমেট পিনবা লাগিব হ'ব না নাই হেলমেটটো পিনিব লাগিব আৰু বুলেটৰ কালাৰ কি হ'ব ব্ল্যাক নে ৰেড বুলেটৰ কালাৰ বিজেপি কালাৰ হ'ব লাগিব বিজেপি কালাৰ কিয় হ'ব লাগিব মই যেতিয়া ৰাস্তাত মটৰসাইকেল দেখিম বিজেপি কালাৰত অকল মাক আৰু ভনিয়েকহে বহিব পাৰিব হেতু বস্তু বহিব নৰে দেখিলে নামাই দিম দত কি আকৌ উঠাই লৈ আহিছা চাকৰি বাকৰি পোৱাৰ পিছত হেতু পঢ়াৰ সময়ত অকল মাক আৰু ভনিয়েক নহলে কলেজ থাকিব উত্তৰে আপাপি গুচি যাব দক্ষিণে হয় না কলেজ তলেজ নহব আৰু এতিয়া হল কি মটৰসাইকেলো পালে স্কুটিও হল মানুহে খুদে যে তেল ভৰাব পইচা কোনে দিব আকৌ লাগিল লেঠা হয় না চাহ কাপ বনালো বোলে কয় চেনি বেছি হল আকৌ ঝামেলা এতিয়া আমাৰ বিৰোধী পক্ষ বিলাকে কৈ থাকে যে স্কুটিটো দিলে দুখীয়া মানুহে তেল ভৰাব ক'ত পইচা পাব মই চিন্তা কৰিলো যে হয় স্কুটি থাকক মটৰসাইকেল থাকক বা নাথাকক কিন্তু আমি যদি ৰাতিপুৱা এমসি কলেজত যাব লাগে ঘৰ যদি আমাৰ 50 কিলোমিটাৰ দূৰত আহা যোৱা ভাড়া লাগিব নে নাই কিবা এটা খাবও লাগে আর দুই এটা স্মার্ট আপাই আপিকো খুৱাব লাগে পকেটত নাথাকিলে গন্ডগোল ডেইলি কলেজত যোৱা আহা কৰিবৰ কাৰণে 70 টকাৰ পৰা 100 টকা আমাক লাগে মই এটা ষ্টাডি কৰি চালো যে কলেজত এডমিশন ফ্ৰী কিতাপো ফ্ৰী বেংক একাউণ্টত 1000 টকা আহিছে হয় নে নহয় কিন্তু তথাপিতো বহুত লৰা ছোৱালী কলেজত নাযায় কিয় নাযায় ঘৰৰ পৰা বৰপেটাত আহোতে টেম্পুৰ খৰচ কিবাৰ খৰচ খোৱা বুৱা 70 টকা 100 টকা লাগি যায় দুখীয়া মানুহটো নাথাকে সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে কলেজৰ পৰা ঘৰত আহা যোৱা আৰু খোৱাৰ কাৰণে ডেইলি এটেন্ডেন্সৰ বিপৰীতে 100 টকা চৰকাৰে ছাত্ৰ ছাত্ৰীক দিব দৈনিক তেতিয়া মাক বাপেকৰ এডমিশনৰো খৰচ নাই খোৱা বোৱাৰো খৰচ নাই পাঠ্যপুথিৰো খৰচ নাই ৰাতিপুৱা টকাখিনিৰ কাৰণে চিন্তা কৰাৰো দৰকাৰ নাই লৰা ছোৱালী কলেজত চৰকাৰে দিয়া পইচা দি আহা যোৱা